নমস্কাৰ নিয়নেকল মোৰ নাম জিগেশ দাস আৰু আপোনালোকে চাই আছে HDS আছামিজ। চ' গাইজ আজি আহিছোঁ নলবাৰী ৰাসত আৰু আজি কোন আহিব জানেনে? আজি আহিব আমাৰ সকলোৰে মৰমৰ বলিউড এক্ট্ৰেছ হেমা মালিনী আৰু ইয়াতে মানে আহিব আৰু এতিয়া বাবু ঘৰত আছোঁ এতিয়া বাবু আৰু এতিয়া আপোনালোকে এটা নলেজৰ কথা কৈ আছোঁ। আপোনালোকে চাগে লক্ষ্য কৰিছে যে ফিচাৰীবিলাকত এনেকৈ লাইট দিয়ে। ৰ'ব এক ছেকেণ্ড এনেকৈ লাইট দিয়ে আপোনালোকে চাগে দেখিছে। চ' এইটো কিয় দিয়ে? চ' আজি এইটো ফাইণ্ড আউট কৰিম মানে বাবুই ক'ব। মই মূৰ্খ মই নাজানো। চ' বাবুই ক'ব। চ' ব'লক বাবুৰ পিছে পিছে যাওঁ আৰু ব'লক। চ' গাইজ এতিয়া বাবু আছে বাবুই ক'ব যে ফিচাৰীত মানে এইটো মানে দেখাইছোঁ এইটো ফিচাৰী হয়। চ' ফিচাৰীত লাইট কিয় দিয়ে বাবু ক'ব। বাবু কোৱা তাৰমানে মাছবিলাকে যেতিয়া লাইটটো দিয়ে পোকবিলাক আহে পোকবিলাকে তেতিয়া আহিলে মাছে খাই কিনে আধাৰ পায় তাতে পোকখিনি খালে মানে সেইকাৰণে ইয়াতে মানে লাইট দিয়ে। আৰু এতিয়া ব'লক আমি নলবাৰী ৰাসত যাওঁ আৰু হেমা মালিনী আহিব আৰু চাগে ডিম্পু বৰুৱা আহিব পাৰে নাহিব পাৰে। আৰু এতিয়া যাওঁ ইয়াৰ পৰা বাই বাই বাবু বাই বাই। চ' ব'লক। চ' গাইজ এতিয়া গাড়ীখন ধুনীয়াকৈ থৈ দিলোঁ আৰু এতিয়া আমি সোমাই আহিছোঁ ৰাসত আৰু আপোনাক দেখাই আছোঁ কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে চাওক। চ' এতিয়া ব'লক আমি ভিতৰত যাওঁ আৰু গোটেইখিনি দেখাম গোটেইখিনি। চ' ব'লক। আৰু গাইজ এইটো হ'ল নলবাৰী ৰাসৰ মেইন গেট আৰু এতিয়া আমি ভিতৰত চ' গাইজ হেমা মালিনীক চোৱা পোৱা নোপোৱাটো ডাঙৰে কথা। ইয়াৰ পৰা বাচি ওলালেহে ৰক্ষা। বাপৰে বাপ লাখ লাখ মানুহ হৈছে দে। গাইজ এইটো হ'ল নলবাৰী মেইন হৰি মন্দিৰ। এইটো চাওক আৰু মানুহ ইমান হৈছে আপোনালোকে নিজে খোজকাঢ়িব নালাগে নিজে ঠেলাই লৈ যাব ইমান মানুহ হৈছে। চ' গাইজ চাওক হে মানুহবিলাকে কেনেকৈ উপায় নাপাই যাবলগীয়া হৈছে। পাগলা দিয়ার পারে পারে পাগলা দিয়ার পারে পারে ভক্তির খর জোয়ার উঠে গুপি খবর নাচে নাচে প্রভু কি। চ' গাইজ মেইন মঞ্চ কি হৈছে এতিয়া পৰ্দাত দেখাইছোঁ মই আপোনালোকে এখন দেখাব চেষ্টা কৰি আছোঁ দেখাই আছোঁ। চ' গাইজ এইজনী হ'ল আমাৰ সকলোৰে মৰমৰ বলিউড এক্ট্ৰেছ শ্ৰী হেমা মালিনী মেম। আৰু ইয়াৰ পৰা চাওক গাইজ মানে ভালকৈ মানে ষ্টেজলৈকে যোৱা যিটো গেট আছে গোটেই বন্ধ কৰি দিছে। চ' এনেকৈ চাওক কৰে দেই বংশী বাজে ওই যে নলবাড়ির রাখ ও আমার নলবাড়ির রাখ ওই যে নলবাড়ির রাখ ও আমার নলবাড়ির রাখ ও আজি হরি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন। চ' গাইজ চাই আছোঁ নলবাৰী ৰাস খাই আছোঁ পপকৰ্ণ আৰু চব মানুহ চব মানুহ গেট বন্ধ কৰি দিছে। মানুহ ইমান হৈছে মানে মানুহ অভাৰতকৈ অভাৰ হৈছে। মই যিমান পৰা আপোনাক দেখাই আছোঁ বাট বহুত মানুহ হৈছে। চ' গাইজ চাগে আপোনালোকৰ মাজৰ বহুতে জানে যে এইবাৰ নলবাৰী ৰাসখন বহুত দূৰ বহুত বেলেগ বেলেগ জেগা লৈ মানে ডাঙৰ কৰা আছে। বেলেগ বেলেগ জেগাত বেলেগ বেলেগ বস্তুবিলাক আছে। চ' সেইকাৰণে এইবাৰ নলবাৰী ৰাসৰ মাজেৰে ট্ৰেইন হয় ৰে'ল গেট আছে। চ' সেইকাৰণে যেতিয়া ৰে'ল গেটখন মাৰি দিয়ে পূৰা মানুহ ভিৰ হৈ যায় খুলি দিয়াৰ লগে লগে পূৰা জাম চাওকহে মানুহ নলবাৰীত আহিলে মানুহৰ ওপৰত এখন এটা গান বনাব পাৰি কিন্তু বাপৰে বাপ মানুহে মানুহ। চ' গাইজ কিবাকৈ জিন্দা হৈ আমি ফাইনেল পাৰোঁ য'ত মানে চাইকেল দোকান চোকান এইবিলাক বেছিভাগ আছে। আৰু এতিয়া এইটো চাওক এইটো নলবাৰী মানে আপোনালোকে চাগে জানে যে নলবাৰী ৰাসৰ মাজেৰে ট্ৰেইন যায় মানে ৰে'ল গেট আছে। চ' আমি পাৰ হৈ আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ ইয়াতে চাইকেল কিবা কিবি আছে। চ' এইবিলাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে মানুহটো অলপমান সাধাৰণ অলপমান কম যেন লাগিছে। চাওক গাইজ ইয়াতে কিমান ধুনীয়াকৈ মানুহবিলাকে ৰাস্তা দিছে এম্বুলেঞ্চখনক আহিবৰ কাৰণে। সঁচাই এইবিলাক দেখিলে লাগে যে হয় ইণ্ডিয়া ডেভেলপ হৈছে। ইণ্ডিয়াৰ মানুহবিলাকৰ মেণ্টেলিটি ডেভেলপ হৈছে। বহুত ভাল লাগে গাইজ বহুতে ভাল লাগে।
কিবা মৰি মই ভিডিঅ'ত সোমাইছোঁ আৰু এইবিলাক আপোনাৰ এতিয়া মূৰ্তি আপোনাক দেখাই আছোঁ যিমান পাৰোঁ দেখাই আছোঁ মানে রং বিরঙর মেলা খেলা চৌকে যিমান ভিডিঅ' বনাব দেখাইছোঁ বেছিভাগ ভইচ অভাৰ কৰিম কাৰণ এটা ক'ব ইমান এনাৰ্জি নাই আৰু ক'ব লগা ইমান ভাল এটা নাই কিবাকে ইয়াতে বহিছোঁ আৰু বাপৰে বাপ মানুহ হোৱাটো ছুটি হৈ গৈছে চ' আপোনাক দেখাই আছোঁ ভিডিঅ'বিলাক দেখাই আছোঁ খবরে আশা ও মানুহ মানুহৰ সমাগত নলবাৰী আজি মুখৰিত ৰাস পূৰ্ণিমাৰ চন্দ্ৰমাই ৰাস তুলি কৰে আলোকিত ওই যে নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ও নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ও নলবাৰী রাখ আমার নলবাৰী এখন আছে আপোনাৰ গ্ৰন্থমেলা ইয়াৰ ভিতৰতে যায় চ' গাইছ এতিয়া গ্ৰন্থমেলাত এখন দোকানৰ ভিতৰত সোমাই আহিছোঁ আৰু এইবিলাক কিমান কিতাপ আপোনালোকে আহি ল'ব পাৰে আৰু আজি বহুত মানুহ হৈছে সেইটো বেলেগ কথা আপোনালোকে বেলেগ দিনা আহিব সেইদিনা বেছি মানুহ নহয় আজি হেমেমালিনী মানে সেইকাৰণে বহুত মানুহ হৈ গ'ল বংশী বাজে ওই যে নলবাৰী রাখ ও আমার নলবাৰী রাখ ওই যে নলবাৰী রাখ ও আমার নলবাৰী রাখ ও আজি হৰি মন্দিৰৰ চোতালত সমন্বয়ৰ বিশাল সেতু নাই জাতি নাই ধৰ্ম সবাৰে মনত বসন্ত ঋতু ও আজি হৰি মন্দিৰৰ চোতালত সমন্বয়ৰ বিশাল সেতু নাই জাতি নাই ধৰ্ম সবাৰে মনত বসন্ত ঋতু নাতে নাচে গানে প্ৰাণে কি যে মধুক্ষণ ও আমার নলবাৰী ও আমার নলবাৰী রাখ ও আমার নলবাৰী রাখ ও নলবাৰী রাখ ও আমার নলবাৰী রাখ নলবাৰী রাখ ও আমার নলবাৰী রাখ ও আমার নলবাৰী রাখ ও আমার নলবাৰী রাখ 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 চ' গাইছ এতিয়া ইয়াৰ লগতে এতিয়া নলবাৰী ৰাসৰ পৰা যাওঁ আৰু কিবা কিবি ইয়াৰ পৰা বস্তু ল'লোঁ চ' এতিয়া যাওঁ ইয়াৰ পৰা আপোনাৰ চ' ভালকৈ দেখাব নোৱাৰিলোঁ চ' যাওঁ আৰু বাই 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 বাই